আৰু ইয়া পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ সৰুসজাই ষ্টেডিয়ামৰ পৰা এনেকৈ গুণমুগ্ধ আহি ভিৰ কৰিছেহি অজস্ৰ গুণমুগ্ধই প্ৰিয় শিল্পীগৰাকীক এবাৰ চোৱাৰ যি হেঁপাহ সেই হেঁপাহ পূৰণ কৰিবৰ বাবে সকলোৱে আহি ভিৰ কৰিছেহি এয়া সৰুসজাই ষ্টেডিয়ামত আৰু এনেদৰে প্ৰাণৰ শিল্পীগৰাকীক কান্দি কান্দি বিদায় দিছে সকলোৱে প্ৰাণৰ শিল্পীগৰাকীক কান্দি বিদায় দিছে অসমবাসী ৰাইজে আৰু ক'বলৈ ভাষা নাই আজি আচলতে কি ক'ম আৰু জুবিন গাৰ্গ অকল এজন মানুহ নহয় এটা সত্তা এটা জাতিক জীয়াই ৰখা এজন মানুহ যি আজি চিৰবিদায় মাগিলে এই সমগ্ৰ অসমৰ পৰা বিশ্বৰ পৰা এই পৃথিৱীৰ পৰা আৰু অসমৰ মানুহে আজি বুজিছে যে তেওঁলোকে কি হেৰুৱালে অসমৰ এজন ৰত্ন আজি অসমবাসীয়ে হেৰুৱালে আৰু তেওঁক শেষ শ্ৰদ্ধা জনাবলৈ এনেকৈ ভিৰ কৰিছেহি অজস্ৰ আহি গুণমুগ্ধ আৰু যেন প্ৰকৃতিও আজি কান্দি উঠিছে বৰষুণ দিছে সৰুসজাই ষ্টেডিয়ামত জানিব পৰা মতে গুৱাহাটীৰ হয়তো তেনেকুৱা বহু ঠাইত বৰষুণ হোৱা নাই কিন্তু সৰুসজাই ষ্টেডিয়ামৰ তাত বৰষুণ দিছে প্ৰকৃতিও আজি কান্দি উঠিছে এই মহানায়কৰ প্ৰস্থানত এয়া আপোনালোকে দেখি আছে লোকে লোকাৰণ্য হৈ আছে সৰুসজাই ষ্টেডিয়াম অকণমান যেন এই প্ৰিয় শিল্পীগৰাকীক তেওঁলোকে দেখিব অকণমান যেন তেওঁলোকে চাব পাৰিব তাৰেই কামনাৰে হেতা ওপৰা লগাইছে সকলোৱে আৰু সেই শিল্পীগৰাকীক শেষ শ্ৰদ্ধা জনাবলৈ এনেদৰে আহি উপস্থিত হৈছে সেই সৰুসজাই ষ্টেডিয়ামত কিমান ভিৰ কিমান মানুহ তাৰ মাজত এনেকৈ আৰু এয়া দেখি আছে যে ছাতি লৈ তেওঁলোকে ষ্টেডিয়ামৰ ভিতৰত আহিছে আৰু প্ৰকৃতিও যেন আজি কান্দি উঠিছে বৰষুণ দি আছে সৰুসজাই ষ্টেডিয়ামত এক লোকে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছে প্ৰশাসন উপস্থিত আছে খুব সুন্দৰকৈ সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে কিন্তু তাৰ মাজতো কেতিয়াবা তেওঁলোকো ভাগৰি পৰে কাৰণ ইমান মানুহ প্ৰশাসনে চম্ভালিব পৰাকৈ তাত আৰক্ষী মোতায়েন কৰা হৈছে তথাপিও যেন কেতিয়াবা এনেকুৱা হয় যেন তেওঁলোকে ভাগৰি পৰিছে কাৰণ ইমান মানুহে আহি তাত ভিৰ কৰিছেহি অসমবাসীৰ সেই সুসন্তান অসমবাসীৰ সেই হিয়াৰ আমঠুগৰাকী আজি নাইকিয়া হৈ থাকিলে কিয় নাইকিয়া হ'ল কি হ'ল কোনেও যেন ধৰিব পৰা নাই কোনেও মানি ল'ব পৰা নাই সেই কথা বহুতে কৈ আছে যে তদন্ত হ'ব লাগে তদন্ত কৰিব লাগিব তদন্ত হ'ব লাগিব আৰু ইতিমধ্যে কিছু কিছু কথা ওলাইছে যদিও এই শিল্পীগৰাকীৰ যি শেষ বিদায় হয়তো এই শেষ বিদায়ৰ পিছত হয়তো সেই তাৰ যি তদন্ত সেয়া আৰম্ভ হ'ব তথাপিও মানুহবিলাকৰ ক্ষোভ মানুহবিলাকৰ দুখ সকলো যেন মিশ্ৰিত হৈ পৰিছে আজি আৰু এনেকুৱা এটা মুহূৰ্তৰ সাক্ষী হ'ব বুলি কোনো অসমবাসীয়ে কেতিয়াও ভবা নাছিলে এনেকুৱা এটা মুহূৰ্তৰ সাক্ষী হ'ব বুলি আমিও ভবা নাছিলোঁ এনেকৈ এই মহান শিল্পীগৰাকীক বিদায় দিব লাগিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ কাৰণ আমি বিচৰা নাছিলোঁ এই মানুহজন এই সত্তাটো ইমান সোনকালে এই পৃথিৱীৰ পৰা গুচি যাওক কাৰণ বহু কৰিবলগীয়া আছিল অসমবাসীয়ে বহু পাব লগা আছিল তেওঁৰ পৰা এনেকুৱা অনুভৱ হৈছে যেন আমি ক'ৰবাত ব্যৰ্থ হৈ গ'লোঁ সেই শিল্পীগৰাকীক আমাৰ মাজত ৰাখিবলৈ আমি যেন ক'ৰবাত ব্যৰ্থ হৈ গ'লোঁ আমাৰ মৰমৰ জুবিন গাৰ্গক আমাৰ মাজত ৰাখিবলৈ কিহৰ কাৰণে এনেকুৱা হ'ল কি হ'ল আমি ধৰিবই নোৱাৰিলোঁ আৰু এই মৰমৰ শিল্পীগৰাকীক কণ্ট্ৰল কৰিব পৰা নাই প্ৰশাসনে আচলতে মৰমৰ শিল্পীগৰাকীক বিশেষ বিদায় দিবলৈ এনেকৈ মানুহ আহি উপস্থিত হৈছে আৰু তেওঁলোকক কণ্ট্ৰল কৰিব পৰা নাই তথাপিও যিমান পাৰে তেওঁলোকে চেষ্টা কৰি আছে আৰু সকলোৰে আশা যে প্ৰিয় শিল্পীগৰাকীৰ সেই শেষ যাত্ৰাত সমভাগী হ'ব তেওঁলোকে আহি পুষ্পাঞ্জলি প্ৰদান কৰিব শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব মৰমৰ শিল্পীগৰাকীক যেন আৰু তেওঁলোকে সেই শিল্পীগৰাকীক কেতিয়াও দেখা নাপায় এয়া যেন শেষ হৈ গ'ল আৰু এনেকুৱা লাগিছে যেন অসমে আজি এজন অভিভাৱকক হেৰুৱালে যিজন অভিভাৱকে প্ৰত্যেকটো কথাত কিবা এটা মাত মাতিছিলে যি ভুল সেই ভুলক ভুল বুলি কৈছিলে শুদ্ধক শুদ্ধ বুলি ক'বলৈ তেওঁৰ সাহস আছিলে যাৰ এটা মাতত মানুহ আহি গোট খাই গৈছিলে লতাশিলত যোনে আহ বুলি ক'লে আহিছিলে যোনে নাহিবি বুলি ক'লে নাহিছিলে এই মানুহজন গুচি গ'ল অসম এৰি আমাক সকলোকে অকলশৰীয়া কৰি কথাটো মানি ল'বলৈ খুব টান কাৰণ এনেকুৱা মানুহ এজনৰ এনেকৈ গুচি যোৱাটো আমি কোনেও কল্পনাও কৰিব নোৱাৰোঁ কোনেও কল্পনা কৰিব পৰা নাই অসমবাসীয়ে কল্পনা কৰিব পৰা নাই সকলোৱে কেৱল কান্দিছে হুক হুকাই কান্দিছে সকলোৱে কেৱল আৰু শিল্পীগৰাকীক এবাৰ চাবলৈ সকলোৰে হেতা ওপৰা লাগিছে
আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুৰাগীসকলৰ যি ভিৰ বা তেওঁলোকৰ যি আশা সেয়াক গুৰুত্ব সহকাৰে লৈ আজি উৰে নিশা আৰু হয়তো কাইলৈ সোমবাৰে গোটেই দিন জুবিন গাৰ্গক আমাৰ মহান শিল্পীগৰাকীক সৰুসজাই ষ্টেডিয়ামত ৰাখি মঙলবাৰে হয়তো অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব এই প্ৰিয় শিল্পীগৰাকীৰ অনুৰাগীসকলৰ প্ৰতি তেওঁ লক্ষ্য ৰাখি তেওঁলোকৰ মৰমৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে আজি আৰু কালি মানে ৰবিবাৰ আৰু সোমবাৰে তেখেতক ৰখা হ'ব সৰুসজাই ষ্টেডিয়ামত আৰু মঙলবাৰে হয়তো তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। এয়া আমি দেখুৱাই আছোঁ ভিৰ হেঁপা ওপৰ লাগিছে প্ৰিয় শিল্পীগৰাকীক এপাহ ফুল দিবলৈ, এপাহ ফুল ছটিয়াবলৈ হেঁপা ওপৰ লাগিছে। কোনোবাই হয়তো গামোচা দিছে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি হিচাপে আৰু কিছু সময় পূৰ্বে মৰ্মিতা মিত্ৰ আহি গৈছে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৈছে। বহুতো মন্ত্ৰী উপস্থিত হৈছে, বিধায়ক ভৱেশ কলিতাও কিছু সময় পূৰ্বে আহি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলে। কেশৱ মহন্তৰ পৰা আদি কৰি বিভিন্ন মন্ত্ৰী আহি উপস্থিত হৈছেহি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আৰু সকলোৱে আহি এনেদৰে তেখেতক এক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে আৰু এনেদৰে ভিৰ কৰিছেহি। ইমান মানুহ ক'ৰ পৰা আহিছে আচৰিত লাগিছে যে ক'ৰ পৰা আহিছে ইমান মানুহ, কেনেকৈ আহিছে ইমান মানুহ। তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীক বিদায় দিবলৈ আচলতে এনেকৈ মানুহৰ ভিৰ খাইছে, গোট খাইছে মানুহ শিল্পীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ। তেওঁলোকে প্ৰতিকূল বতৰকো নেওচি ইমান বৰষুণ তাৰ মাজতো সেই শিল্পীগৰাকীক এবাৰ চাবলৈ এনেকৈ থিয় হৈ আছে মানুহে। ছাতি নাই তথাপিও মুকলি আকাশৰ তলত এনেকৈ তেওঁলোকে থিয় হৈ আছে আৰু এই তেওঁলোকৰ যি অপেক্ষা, এই অপেক্ষা কিন্তু আজিৰ নহয়। যোৱা দুদিন ধৰি তেওঁলোকে যেতিয়াৰ পৰা গম পাইছে যে জুবিন গাৰ্গক সৰুসজাই ষ্টেডিয়ামত ৰখা হ'ব তেতিয়াৰ পৰা সেই লোকসকলে তাত ভিৰ কৰিছেহি আৰু সেই ভিৰ আজিলৈকে আছে। তাতেই শুইছে, তাতেই থাকিছে, কি খাইছে কি খোৱা নাই কোনেও নাজানে। নুশুই নাখায় সকলোৱে যেন সেই শিল্পীগৰাকীক এবাৰ চাবলৈ, শেষৰবাৰৰ বাবে এবাৰ চাবলৈ ইচ্ছা কৰিছে আৰু এনেদৰে মানুহৰ ভিৰ আমি দেখুৱাই আছোঁ, আপোনালোকক প্ৰত্যক্ষ কৰি আছে আপোনালোকে কেনেকুৱাকৈ ভিৰ লাগিছে। শিল্পীগৰাকীক এবাৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে প্ৰশাসনে বহুখিনি চেষ্টা কৰি আছে যে সুকলমে সকলো হৈ যাওক, তেখেতসকলে যাতে নিয়ন্ত্ৰণ কৰিব পাৰে সকলো পৰিস্থিতি, তাৰ বাবে চেষ্টা চলাই আছে। আৰু কিন্তু মানুহৰ এই মৰমক কোনে ৰখাব, মানুহৰ এই আৱেগক কোনে ৰখাব? আজি অসমবাসী আৱেগিক হৈ পৰিছে, আজি অসমবাসীয়ে কান্দিছে, আজি অসমবাসীয়ে হাহাকাৰ কৰি উঠিছে, তেওঁলোকৰ মন আজি হাহাকাৰ কৰি উঠিছে যে আমি কি হেৰুৱালোঁ, আমি কাক হেৰুৱালোঁ। নালাগিছিল এনেকৈ জুবিন গাৰ্গ নোহোৱা হৈ যাব আমাৰ মাজৰ পৰা, নালাগিছিল জুবিন গাৰ্গ এনেকৈ গুচি যাব হঠাৎ। তেখেতৰ আকস্মিক বিয়োগ আমাৰ বাবে অপূৰণীয় ক্ষতিটো আচলতে খুব সৰু শব্দ। অপূৰণীয় ক্ষতি বুলি কোৱাটো এক সৰু শব্দহে হ'ব, কাৰণ মানুহজন নাইকিয়া হৈ যোৱাটো আমাৰ বাবে এক শূন্যতা। আৰু জানো অসমত দ্বিতীয়বাৰৰ বাবে এনেকুৱা মানুহ জন্ম হ'ব যিয়ে অসমখনক বিশ্ব দৰবাৰত চিনাকি কৰাই দিছিলে, যিয়ে অসমখনক অসম বুলি চিনাকি কৰি দিছিলে।